আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল, মই মোৰ ইউটিউব চেনেলৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। চাওক, মই আপোনালোকক দেখাম আজি আমাৰ লোকেল কুকুৰাৰ পোৱালিখিনি সম্পূৰ্ণভাৱে সুস্থ হৈ আছে। আপোনালোকৰ যদি লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। চাওক, এই লোকেল কুকুৰাখিনি সম্পূৰ্ণভাৱে অৰ্ডাৰ হৈছে। আমি অৰ্ডাৰ প্লেচত লৈ আহিছোঁ আৰু এই দাদা কোকৰাঝাৰৰ পৰা আহিছে মাল ল'বলৈ। চাওক বন্ধু বান্ধৱীসকল, আপোনালোকে এনেকৈ অৰ্ডাৰ কৰক আৰু আমাৰ কাৰেণ্ট লোকেশ্যনত আহি পেলাই মাল লওক। আপোনালোকক কোনো টেনশ্যন কৰিব লগা নাই। আপোনালোকে সম্পূৰ্ণভাৱে অৰিজিনেল লোকেল কুকুৰাৰ পোৱালি পাব। চাওক বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ লোকেল কুকুৰা, সোণালী, লোকেল পাতিহাঁহ সকলো ধৰণৰ মোৰ ইয়াত এভেইলেবল পোৱালি আছে। আপোনালোকে লাগিলে যোগাযোগ কৰিব পাৰে। মোৰ ঘৰখন বঙাইগাঁও ডিষ্ট্ৰিক্ট অভয়াপুৰী এৰিয়াত আছে। চাওক, এইখন দাদা আহিছে গোসাইগাঁৱৰ পৰা। আমাৰ ইয়াত আহিছে মাল ল'বলৈ। আমি সম্পূৰ্ণভাৱে 1200 মাল লোকেল ডেলিভাৰী কৰি আছোঁ। আপোনালোকে প্ৰত্যক্ষ কৰি আছে মোৰ ইউটিউব চেনেলৰ পৰা। এইখিনি মাল আমি ব্ৰডিং কৰিছোঁ। কোনোবাৰ যদি লাগে তেনেহ'লে ল'ব পাৰিব। এইখিনিৰ লোকেল কুকুৰাৰ বয়স আজি 2 দিনমান হৈছে। সম্পূৰ্ণভাৱে সুস্থ হৈ আছে। চাওক, যেতিয়া আমি পোৱালি উৎপাদন কৰোঁ আৰু ব্ৰডিঙত নমাই দিওঁ, তেতিয়া আমি 3 দিন এণ্টিবায়'টিক খুৱাব লাগে। যিকোনো আপোনাৰ এণ্টিবায়'টিক, ভাল এণ্টিবায়'টিক খোৱালে আপোনাৰ পোৱালিটো ভাল এটা ৰেংক হয়, কোনো ধৰণৰ বেমাৰ আজাৰ নহ'ব। চাওক বন্ধু বান্ধৱীসকল, আপোনালোকে লোকেল কুকুৰা পুহিবলৈ যদি বিচাৰে তেনেহ'লে মোৰ লগত যোগাযোগ কৰক। আমি সম্পূৰ্ণ অৰিজিনেল লোকেল কুকুৰা দিবলৈ চেষ্টা কৰিম। চাওক, আমাৰ প্ৰচেষ্টাত এই ফাৰ্মত সম্পূৰ্ণভাৱে লোকেল কুকুৰা পোহপাল কৰি আছে। ইয়াতে 1500 মান লোকেল কুকুৰা আছে। সম্পূৰ্ণভাৱে সুস্থ হৈ আছে। মেডিচিন যি লাগে মোৰ ডিচিশ্যনত সম্পূৰ্ণ পৰ্যবেক্ষণ কৰি আছে। খুব ধুনীয়াভাৱে চলি আছে। যদি আপোনালোকে হাঁহ পুহিবলৈ বিচাৰিছে তেনেহ'লে মোৰ ইয়াত হাঁহৰ পোৱালি আছে। আপোনালোকৰ স্ক্ৰীনত দিয়া নাম্বাৰৰ লগত যোগাযোগ কৰিলে আপোনালোকে অৰিজিনেল পাতি হাঁহ পাই যাব। চাওক, এইখিনি হাঁহৰ বয়স আজি 3 দিনমান হৈছে। এতিয়া হাঁহ পোহাৰ এটা ছিজন, আপোনালোকে পুহিব পাৰিব। চাওক, যেতিয়া আমি মালখন পেকেট কৰোঁ, এনেকুৱা পেকেট কৰোঁ 50টা 70টা, আপোনালোকৰ যাতে নেৱাৰ কাৰণে কোনো অসুবিধা নহয়, ভালকৈ আপোনালোকে লৈ যাব পাৰে। ধন্যবাদ।